আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনো এখন ৰাজ্যৰে চৰকাৰী কৰ্মচাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সমান দিয়ে নাপায়। প্ৰত্যেকখন ৰাজ্যই দিয়েৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰতকৈ বহু, কোনোবা 8টা, কোনোবা 9টা, কোনোবা 12টা ইনষ্টলমেণ্টত তেওঁলোক পিছুৱাই আছে। আমি যদি উত্তৰ পূৰ্বৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ কথা বাদ দিওঁ, যদি পশ্চিমবংগৰ লগত আমি তুলনা কৰোঁ, পশ্চিমবংগত আজি কৰোনা কালৰ আগৰ পৰাই চৰকাৰী কৰ্মচাৰীক এটাও দিয়ে তেখেতসকলে দিয়া নাই। আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো পশ্চিমবংগ চৰকাৰে আৰ্থিক দুৰৱস্থাৰ দোহাই দি চৰকাৰী কৰ্মচাৰীক আজি পৰ্যন্ত এটাও দিয়ে মুকলি কৰি দিয়া নাই। তাৰ বিপৰীতে আজি আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে দিয়ে ঘোষণা কৰাৰ পিছত দিয়ে এনাউন্স কৰা মৰগীয়া বানাউন্স এনাউন্স কৰা চৰকাৰৰ ভিতৰত আমি প্ৰথম ৰাজ্যত পৰিণত হৈছোঁ। দ্বিতীয় আৰু তৃতীয় নহয়, আমি কেন্দ্ৰীয় চৰকাৰে দিয়াৰ 7 দিন বা 10 দিনৰ ভিতৰতে আমি ডিয়াৰনেছ এলাউন্স কৰ্মচাৰীসকলৰ বাবে আমি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে যাতে এটা কৰ্ম সংস্কৃতিৰ শুদ্ধ পৰিৱেশ পাব পাৰে, তাৰ বাবে তেখেতসকলৰ জীৱনৰ নিৰাপত্তাৰ বাবে আজি আমি এটা নিৰ্দিষ্ট দিশত কাম কৰিছোঁ। ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে সম্পূৰ্ণকৈ দৰমহা পোৱাৰ দৃষ্টান্ত আমাৰ ভাৰতবৰ্ষত ক'তো নাই। আনকি কেন্দ্ৰীয় চৰকাৰত কাম কৰা বিষয়া কৰ্মচাৰী এজনৰো যদি মৃত্যু হয়, তেওঁৰ পৰিয়ালে ফেমিলি পেঞ্চন পাব, কিন্তু তেওঁৰ পৰিয়ালে সম্পূৰ্ণ দৰমহা নাপায়। আৰু আমাৰ ৰাজ্যৰ কাম কৰা এজন IPS অফিচাৰ আৰু এজন IAS অফিচাৰৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে সম্পূৰ্ণ দৰমহা পাই থকা ব্যৱস্থাটোৱে সমগ্ৰ দেশৰে চিভিল ছাৰ্ভিচ অফিচাৰসকলক স্তম্ভিত কৰিছে যে এনে সিদ্ধান্ত ৰাজ্য চৰকাৰে কেনেকৈ ল'ব পাৰে। কাৰণ আজিৰ দিনত ফেমিলি পেঞ্চন, যদি সম্পূৰ্ণ ফেমিলি পেঞ্চন লাভ কৰি থকা চৰকাৰী কৰ্মচাৰীৰ সংখ্যা প্ৰায় 10,000 অতিক্ৰম কৰিছে। অৰ্থাৎ চাকৰি কালত মৃত্যুবৰণ কৰাৰ পিছত ৰেচিডুৱেৰী ছাৰ্ভিচত সম্পূৰ্ণ দৰমহা পাই থকা আজি কৰ্মচাৰীৰ সংখ্যা প্ৰতিটো বৰ্ষতে বৃদ্ধি পাব ধৰিছে। আৰু ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত আমি আমাৰ দায়িত্ব পালন কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। কৰ্মচাৰী পৰিষদৰ লগত আলাপ আলোচনা কৰি মাষ্টাৰ ৰুল, ফিক্স পে আৰু কেজুৱেল কৰ্মচাৰীসকলক উচ্চতম ন্যায়ালয়ৰ উমা দেৱী ভাৰ্ডিক্টৰ পিছতো আমি চৰকাৰী কৰ্মচাৰীৰ সমহাৰত আমি দৰমহা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যোৱা কিছুদিনৰ পৰা তেওঁলোকক 3% যিটো বাৰ্ষিক ইনক্ৰিমেণ্ট, সেই ইনক্ৰিমেণ্ট দিয়াৰো আমি ব্যৱস্থা কৰিছোঁ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি জীৱনত যাতে এটা নিজৰ ঘৰ হ'ব পাৰে, আমাৰ ৰাজ্য চৰকাৰে আগবঢ়োৱা আপোন ঘৰ আঁচনি ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য চৰকাৰে আজিলৈকে আগবঢ়াব পৰা নাই। তাৰ লগত সামঞ্জস্য ৰাখি এইবাৰ চৰকাৰী কৰ্মচাৰী, বিশেষকৈ নতুনকৈ নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীসকলে যাতে একোখন নিজৰ বাহন ক্ৰয় কৰিব পাৰে, তাৰ বাবে যোৱা কেইদিনমান আগতে কেবিনেটে 2 আৰু 3%
মহিলা কৰ্মচাৰীৰ বাবে 3%, আৰু পুৰুষ কৰ্মচাৰীৰ বাবে 2%, দিব্যাংগ কৰ্মচাৰীৰ বাবে 3%, আমি ইণ্টাৰেষ্ট সাবভেনশ্যন দিয়াৰ ব্যৱস্থাও আমাৰ দেশৰ আন চৰকাৰৰ তুলনাত আমি অনন্য আৰু একক বুলি দাবী কৰিব পাৰোঁ। আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল বিশেষকৈ অৰাজপত্ৰিত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা দিন ঠিক কৰাটো, আমি যদি আজি চাব যাওঁ ইণ্টাৰনেশ্যনেল যোগা দিৱস হয়, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহাকাশ দিৱস ঘোষণা কৰিছে, ইউএনে অহিংসা দিৱস ঘোষণা কৰিছে, কিন্তু কৰ্মচাৰীৰ বাবে এটা দিন, যে এটা দিন সকলো দেশ সমগ্ৰ ৰাজ্যখনে অৰাজপত্ৰিত কৰ্মচাৰীৰ বাবে এটা দিন পালন কৰিব লোকসেৱা দিৱস নামে, তাৰো নজিৰ ভাৰতৰ আন কোনো ৰাজ্যত নাই। আজি অকল অসমতেই তেনে আজি আমি কাম কৰিবৰ বাবে সক্ষম হৈছোঁ। আজি আপোনালোকে দেখা পাইছে যে আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত বৰ্তমানলৈকে লোকসেৱা দিৱস পালন কৰি তৃতীয় আৰু চতুৰ্থ শ্ৰেণী বা নন গেজেটেড কৰ্মচাৰীসকলক আমি প্ৰশংসা আগবঢ়োৱাৰ উপৰিও ৰাজ্যৰ ৯৯ গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীক ২০২২ চনত আৰু ৭৫ গৰাকী কৰ্মচাৰীক ২০২৩ চনত আমি লোকসেৱা পুৰস্কাৰেৰে আমি তেওঁলোকক অভিহিত কৰিছোঁ। আজি অসমতে প্ৰথমবাৰৰ বাবে আমি মাতৃ পিতৃক যাতে আমি বছৰৰ ৩টা দিন চৰকাৰী ছুটি নোলোৱাকৈ আমি চৰকাৰে দিয়া ছুটিৰ জৰিয়তে আমি আমাৰ দেউতা মাৰ লগত সময় কটাব পাৰোঁ, তাৰ বাবে মাতৃ পিতৃ বন্দনাৰ দৰে অত্যন্ত আৱেগিক আৰু মৰ্মস্পৰ্শী কাম আমাৰ ৰাজ্যখনত আজি কৰা হৈছে। আৰু এটা ডাঙৰ কাম যোৱা কিছুদিনত অসম চৰকাৰে কৰিব পাৰিছে যে চৰকাৰী কৰ্মচাৰীসকলৰ আত্মমৰ্যাদা। আজি অসমত কোনো এজন চৰকাৰী কৰ্মচাৰীক কোনো মানুহে ক'ব নোৱাৰে যে এওঁ টকা পইচা লৈ চৰকাৰী চাকৰি পাইছে, এওঁ ঘোষ দি চাকৰি পাইছে। সকলো চৰকাৰী কৰ্মচাৰীয়ে আজি বুকু উচ্চ কৰি সমাজক ক'ব পাৰে যে মই সম্পূৰ্ণ মেধাৰ ভিত্তিত চৰকাৰী চাকৰি পাইছোঁ, মই কাৰো ওচৰত হাত পাতি চাকৰি পোৱা নাই। ২-৩টা বছৰত যি ১,৮০,০০০ চৰকাৰী কৰ্মচাৰী আৰু তাৰ লগত ১২ চনৰ পৰা যদি আমি নিযুক্তি পোৱা শিক্ষকৰ চাকৰিসকলক যদি আমি সংযোজিত কৰি দিওঁ, তেতিয়া আজি অসমত ১.৫ লাখ চৰকাৰী চাকৰিয়াল আছে, যোনে চৰকাৰী চাকৰি মন্ত্ৰী আৰু MLAৰ মুখ নেদেখাকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। টকা পইচাৰ কথাটো বহুত মই দূৰলৈকে ঠেলি পঠিয়ালো যে আজি আমাৰ অসমৰ ৰাজ্যখনে এনেকুৱা য'ত প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে ক'ব পাৰে যে I am a product of meritocracy, মই এটা মেধাৰ দ্বাৰা সৃষ্টি হোৱা পৰিৱেশৰ পৰা মই এই চৰকাৰখনত কাম কৰিব আহিছোঁ। মই মোক কোনেও সহায় কৰা নাই, মোক যদি সহায় কৰিছে মোৰ শিক্ষা দীক্ষা আৰু মোৰ যি মই গুণ অৰ্জন কৰিছোঁ সেই গুণৰ কাৰণে মই আজি চৰকাৰত কাম কৰিব পাৰিছোঁ। মই ভাবোঁ যে ভাৰতত মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৰু মুখ্যমন্ত্ৰী হোৱাৰ আগত ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহৰ লগত মোৰ চিনা জনা, বিভিন্ন ৰাজ্যৰ কৰ্মচাৰীসকল বা বিভিন্ন ৰাজ্যক জনসাধাৰণৰ লগত
মই কথা বতৰা যি সুযোগ পাওঁ তাৰ পৰা মই এটা কথা আপোনালোকক গ্যাৰেণ্টি দি ক'ব পাৰোঁ যে অসমৰ চৰকাৰী কৰ্মচাৰীয়ে পোৱা সা সুবিধা আত্মমৰ্যাদা আৰু আত্মসন্মান ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতকৈ আটাইতকৈ বেছি আমি ক'তো অকণমানো চিন্তা কৰাৰ প্ৰয়োজন নাই যে কাৰোবাতকৈ আমি কম পাই আছো নেকি